এই মুহূর্তত আইবছে রাজ্যবাসীর কারণে রাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব লগতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে ভাল খবৰ আহিছে। তিনিটা কিস্তিত ৰাজ্য চৰকাৰ প্ৰদান কৰিব 2 লাখ কোটি টকা। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব লগতে টেট পাছ কৰা সকলৰ কাৰণে এখন ভয়ংকৰ খবৰ আহিছে। একেলগে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব লগতে চেনেলটোত যদি নতুন গৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব আত্মসংস্থাপন। তিনিটা কিস্তিত দিয়া হ'ব 2 লাখ কোটি টকা। আৰু এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱা যুৱক যুৱতীক দিয়া হ'ব আত্মসংস্থাপন। তিনিটা কিস্তিত যুৱক যুৱতীক দিয়া হ'ব 2 লাখ কোটি টকা। ৰাজ্যৰ নিবনুৱা প্ৰতিজন যুৱক যুৱতীৰ কাৰণে ভাল খবৰ আহিছে। নিবনুৱা যুৱক যুৱতীৰ একাউণ্টত জমা হ'ব 2 লাখ কোটি টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। তিনিটা কিস্তিত পাব এই ধন। 2 লাখ যুৱক যুৱতীৰ আত্মসংস্থাপন দিয়া হ'ব। তিনিটা কিস্তিত যুৱকসকলক দিয়া হ'ব 2 লাখ কোটি টকা। আবেদনৰ কাম আৰম্ভ হৈছে। যুৱক যুৱতীৰ আত্মসংস্থাপনৰ বাবে হিমন্ত চৰকাৰৰ বিশেষ ঘোষণা। উল্লেখযোগ্য যে বেংকৰ গ্যাৰেণ্টি নোহোৱাকৈ 2 লাখ যুৱক যুৱতীৰ একাউণ্টত সোমাব 2 লাখ কোটি টকা। ৰংগিয়াত অনুষ্ঠিত বিকাশৰ এদিন কাৰ্যসূচীত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰকৃতিৰ ৰোগত মিছিছিপি ধুমুহাৰ তাণ্ডৱলীলাত 25 জন লোকৰ মৃত্যু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চহৰ মিছিছিপিৰ কাষৰীয়া অঞ্চলত চলিছে প্ৰকৃতিৰ তাণ্ডৱলীলা। শক্তিশালী ধুমুহা আৰু বজ্ৰপাতৰ ফলত অঞ্চলটোৰ বহু ঘৰ দুৱাৰ ভাঙি যোৱাৰ লগতে পথসমূহৰ বিস্তৰ ক্ষতিসাধন হৈছে। শক্তিশালী ধুমুহাৰ ফলত এতিয়ালৈকে 25 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থা AFPৰ প্ৰতিবেদন অনুসৰি ধুমুহাৰ ফলত ৰুলিং ফৰ্ক মিছিছিপি ডেল্টা চহৰ যথেষ্ট ক্ষতিসাধন হৈছে। মানুহৰ ঘৰবোৰ ধ্বংসশেষলৈ ৰূপান্তৰ কৰা হৈছে। ধুমুহাৰ কবলত পৰা সাধাৰণ লোকসকলক বচাবলৈ উদ্ধাৰকাৰীয়ে বৃহৎ পৰিসৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। বিভাগীয় কৰ্তৃপক্ষই মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনাইছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মিছিছিপিত হোৱা এই দুৰ্যোগৰ বাবে শোক প্ৰকাশ কৰি যথাসাধ্য সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰকাশৰ কাৰণে আন এটা ভয়ংকৰ খবৰ হৈছে লাহোৱালত শক্তি বিভাগৰ অবিবেচক কাণ্ড। 15 দিনত গ্ৰাহকলৈ বিদ্যুতৰ বিল আহিল 25,401 টকা। ডিব্ৰুগড় জিলাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপসংমণ্ডল দ্বিতীয় অন্তৰ্গত লাহোৱাল মৰাপাটৰ নিবাসী যোগেন গোৱালা নামৰ লোকজনৰ ঘৰলৈ বিদ্যুৎ বিভাগে 15 দিনত বিদ্যুতৰ বিল 25,401 টকা প্ৰেৰণ কৰাত হতচকিত হৈ পৰিছে লোকজন। কিয়নো জানিব পৰা মতে 2019 বৰ্ষৰ পৰাই লোকজনে নিয়মীয়াকৈ বিদ্যুতৰ বিল কৰি আহিছে। কিন্তু চলিত বৰ্ষৰ 12 মাৰ্চৰ পৰা 27 মাৰ্চলৈ মাত্ৰ 15 দিনত 25,401 টকা কেনেকৈ আহিল তাক লৈও এতিয়া হতভম্ব হৈ পৰিছে। বিভাগৰ কৰ্মচাৰীক গ্ৰাহকজনে কেনেকৈ ইমান টকা বিল আহিছে বুলি প্ৰশ্ন কৰাত বিভাগৰ লোকে নানা বেবে ৰিবাং পদাৰে দায় চৰা মন্তব্য কৰা বুলিও জানিবলৈ দিছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এক কাণ্ডক এতিয়া জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ লগতে ডিব্ৰুগড় বিদ্যুৎ উপসংমণ্ডল দ্বিতীয়ৰ বিৰুদ্ধে প্ৰয়োজনত আইনৰ কাষ চাপিব বুলিও সংবাদ মাধ্যমক লোকজনে জানিবলৈ কাৰণে আন এটা ভয়ংকৰ খবৰ হৈছে টেট শিক্ষকসকলৰ কাৰণে এখন ভয়ংকৰ খবৰ আহিছে। নিযুক্তি লাভ কৰা শিক্ষকৰ BEd চাৰ্টিফিকেট ভেৰিফিকেশ্যন হ'ব। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ গুৰুত্বপূৰ্ণ মন্তব্য। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ বৈধ হ'ব। আজি এই কথা স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে। উল্লেখযোগ্য যে শিক্ষা বিভাগে খালী হৈ থকা পদসমূহ পূৰণৰ ক্ষেত্ৰত ইতিমধ্যে আৰম্ভ কৰিছে প্ৰক্ৰিয়া। প্ৰাথমিক বিদ্যালয়ত 3,387টা পদ আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 1,433টা পদ পূৰণ কৰা হ'ব। 10 মেৰ ভিতৰত এই পদসমূহ পূৰণৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে প্ৰতিগৰাকী প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা আৰু BEdৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰা আৰম্ভ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে প্ৰতিখন প্ৰমাণপত্ৰ পৰীক্ষা কৰা হ'ব। কোনোবা প্ৰাৰ্থীয়ে BEd পাছ কৰা প্ৰতিষ্ঠানটো বৈধ হ'লেও তেওঁৰ প্ৰমাণপত্ৰখন বৈধ হয় নে নহয় সেয়া পৰীক্ষা কৰা হ'ব। শিক্ষা বিভাগে মুখ্যতঃ NCD প্ৰমাণপত্ৰহে বৈধ বুলি স্বীকৃতি দিব। নিযুক্তি লাভ কৰা শিক্ষকসকলৰ BEdৰ লগতে আন শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। উল্লেখযোগ্য যে আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সমগ্ৰ শিক্ষা অসমৰ উদ্যোগত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক সা সঁজুলি বিতৰণ কৰা হয়। এই অনুষ্ঠানৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে ৰাজ্য চৰকাৰে 1 লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আৰম্ভ কৰা প্ৰক্ৰিয়াৰ অংশস্বৰূপে
অংশস্বৰূপে শিক্ষকৰ খালী পদসমূহ এই প্ৰক্ৰিয়াতে পূৰণ কৰা হ'ব। আজি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে আনুষ্ঠানিকভাৱে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক সামগ্ৰীৰ লগতে প্ৰয়োজনীয় 3চকীয়া চাইকেল, হুইল চেয়াৰ, চেৰিব্ৰেল পালচি চেয়াৰ, স্মাৰ্টফোন, ব্ৰেলি কিট আদিকে ধৰি বিভিন্ন সা-সঁজুলি প্ৰদান কৰে। আজিৰ দিনটোতে ৰাজ্যখনত মুঠ 7023 বিধ সহায় সামগ্ৰী আৰু 3054 বিধ শ্ৰৱণ সামগ্ৰী বিভাগীয়ভাৱে বিতৰণ কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে কয় যে প্ৰতিগৰাকী ব্যক্তি শাৰীৰিকভাৱে সুস্থ হৈ থাকিলেও সকলো কামতে পাৰ্গত নহ'ব পাৰে। বিশেষভাৱে সক্ষম সন্তানৰ পিতৃ মাতৃসকলে তেওঁলোকৰ সন্তানক বজা বুলি কেতিয়াও ভাবিব নালাগে, বৰঞ্চ তেওঁলোকক মৰম আৰু আদৰ কৰি ৰাখিব লাগে। কাৰণ কিতাপ পঢ়াই কেৱল আনুষ্ঠানিক শিক্ষা নহয়, মানুহৰ প্ৰতি থকা মৰম আৰু কৰ্তব্য ইয়াৰ অংশস্বৰূপ।